ওয়েলকাম বেক টু MSB প্ৰডাকশ্যন। আজি MSB প্ৰডাকশ্যনৰ এই ভিডিঅ'টোত এটা নতুন শৈলীৰে মই ভিডিঅ'টো আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। যিহেতু এতিয়া খাৰিফ গৈ এতিয়া ৰাবিৰ সোমাইছে ছিজন, আপোনালোকে বাৰু খেতিৰ যোজা চলিছেনে? ঘৰতে খাবলৈ পাচলিসমূহ মই যোজা কৰিছোঁ, দেখিছেনে? ইয়াৰ কেপচিকাম সৰু সৰু পুলিবোৰ ওলাইছে আৰু লগতে এয়া জাতিলাও। আমাৰ ইয়াত জাতিলাও বুলি কয়, আপোনালোকে সেইফালে কি কয় জনাব। তেনেকৈ মই ষ্টাৰ্ট কৰিছিলোঁ প্ৰথমে এয়া ছোৱালী হাত এখন, তাই তেনেকৈ দুটা তিনিটা গুটি দি দিছিলে। মই এখন চিট প্লেট এখন লৈ লৈছিলোঁ, তাতে অলপ ভাৰ্মি কম্পষ্ট মিক্স কৰি ঘৰৰে মাটি অলপ মিক্স কৰি পেলাই এদিন ৰ'দত দি পেলাই এই প্লেটখনত যিমানটো ধৰে সিমানটো গুটি লৈছিলোঁ। তাৰপিছতে এটা এটা কাপত মই এটা এটা গুটি দি গৈছিলোঁ, ক'ৰবাত দুটা তিনিটাও পৰি গৈছে। আৰু দি হোৱাৰ পিছত এনেকৈ মই এটোপাল নখৰ টুপটোত যেনেকৈ পানী পৰে অলপ অলপ পানী দি গৈছিলোঁ। আৰু ইফালৰ ছাইডটোত মই ব্যৱহাৰ কৰিছিলোঁ আমাৰ ঘৰৰে জাতিলাও সচ ৰাখি থৈছিলোঁ, তাৰে গুটি মই ইফালৰ ছাইডটোত এটা এটাকৈ দি গৈছিলোঁ। কেপচিকামৰ গুটিটো যিহেতু চেঞ্চিটিভ, মই এখন টিচু লৈ ঢাকি দিছিলোঁ। আৰু এইফালৰ দেখিছেনে জাতিলাও গুটি মই দি গৈছিলোঁ এটা এটাকৈ। এয়া চাওক, এটা এটাকৈ মই দি গৈছিলোঁ, এইটো লাষ্টৰ গুটি থাকি গৈছিলে। এয়া চাওক, এটা এটাকৈ এনেকৈ দি দিছিলোঁ। এইখিনি এনেকৈ দিলে এসপ্তাহৰ ভিতৰত গজালি ওলায়। তাৰ ৰিজাল্ট আপোনালোকে এয়া চাওকচোন। এসপ্তাহৰ ভিতৰতে এনেকৈ দুপতীয়া হৈছিলে। তাত মই পানীত ডেইলি পানী দিওঁ। পানী যিহেতু ইমানেই গৰম পৰিছে, মই অফিচ এনেকৈ আহি পেলাই মই যেতিয়াই সময় পাওঁ মই তেনেকৈয়ে পানী দিওঁ, এনেকৈ কমকৈ ভিতৰতে ৰাখি থৈছিলোঁ, ৰ'দ পোৱা জেগাত থোৱা নাছিলোঁ। আৰু আজি মই এই ভিডিঅ'টো আকৌ এসপ্তাহমানৰ আগৰে, কিন্তু আজি মই আকৌ এনেকৈ মাটি অলপ ভাৰ্মি কম্পষ্ট মিক্স কৰি টাব এটাতে ৰখাই লৈছিলোঁ। মিহি মিহিকৈ মাটিখিনি টাব এটাত ভৰাই লৈ পেলাই যেতিয়া টাবটো ফুল হৈছিল, তাত মই অলপ ধনিয়া গুটি সিঁচিছিলোঁ ঘৰতে খাবৰ কাৰণে। এতিয়া মই ধুনীয়াকৈ টাবটো চাফা কৰি লৈছোঁ, দেখিছেনে? একোটা যাব নথকাকৈ। এয়া ধনিয়া গুটিখিনি মই ধুনীয়াকৈ মোহাৰি এই টাবটোতে দি গৈছিলোঁ এনেকৈ। ইয়াৰ লগতে আমাৰ পালেং, মূলা শাক, গাজৰ এনেকৈ বহুত খেতি কৰোঁ। সেয়া খেতিও মই আপোনালোকক দেখাম, যিহেতু যোনখন ঠাইত আমি কৰোঁ সেইখন হাল বাবলৈ বাকী আছে। এয়া মই ধুনীয়াকৈ দি এটা লেপ দি পেলাই ওপৰত ধুনীয়াকৈ এনেকৈ মানে পৰুৱাই নাখাবৰ কাৰণে অলপ ঢাকি দিছিলোঁ। তাৰ ওপৰত ব্যৱহাৰ কৰিছিলোঁ মই এখন তিতা কাপোৰ, যিহেতু গাপ পালে ধনিয়া গুটিখিনি ধুনীয়াকৈ গজালি ওলাই আহে অতি সোনকালে। তাত মই এখন তিতা কাপোৰ এনেকৈ ঢাকি দিছিলোঁ। আজিলৈ ভিডিঅ'টো মোৰ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক আৰু এটা ধুনীয়া কমেণ্ট। যদি বেছিকৈ ভাল পালে শ্বেয়াৰ কৰি দিব। যদি আপুনি মোৰ চেনেলটোত নতুন, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ তেন্তে, বাই বাই।